ছ'চিয়েল মিডিয়াই কেনেদৰে আমাৰ এই সুন্দৰ জীৱনটো ধ্বংস কৰি আছে। আজিকালি সকলো ছ'চিয়েল মিডিয়াই বিলিয়নৰ ঘৰত টকা উপাৰ্জন কৰি আছে, কেৱল মাত্ৰ এটা সৰু ফৰ্মুলা ব্যৱহাৰ কৰি, আৰু সেইটোৱে হ'ল টাইম ইজ ইকুৱেল টু মানি, অৰ্থাৎ সময়ে টকা। আপুনি যিমানে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত সময় দিব, সিমানে আপুনি এডভাৰটাইজমেণ্ট দেখিব। যিমানে আপুনি এডভাৰটাইজমেণ্ট দেখিব, সিমানে তেওঁলোকে পইচা পাব। আপুনি হয়তো জানি আচৰিত হ'ব যে ছ'চিয়েল মিডিয়াই বহুত টকা খৰচ কৰি এটেনশ্যন ইঞ্জিনিয়াৰ হায়াৰ কৰে, যাৰ মেইন টাৰ্গেট হ'ল হিউমেন চাইক'লজি, অৰ্থাৎ আপোনাৰ মনটো পঢ়া। তেওঁলোকে কিছুমান এনেকুৱা এলগৰিদম বনায়, যাৰ বাবে আমি আমাৰ বহুখিনি সময় তেওঁলোকৰ ছ'চিয়েল ছাইটবোৰত নষ্ট কৰোঁ। তেওঁলোকে ৰিচাৰ্জৰ নামতে ইমান বেছি টকা খৰচ কৰে যে আমি কেৱল তেওঁলোকৰ ছাইটতে সোমাই পৰোঁ, আৰু তেওঁলোকে আমাক সেইবোৰ বস্তুহে দেখুৱায় যিবোৰ আমি চাই ভাল পাওঁ। মই এটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিছোঁ। যদি এবাৰ ফ্লিপকাৰ্ট বা আমাজনত আপুনি মোবাইল, জোতা, কছমেটিক বা যিকোনো বস্তু এবাৰৰ বাবেও চাৰ্চ কৰে, সেই একেবোৰেই বস্তু আপোনাক বাৰে বাৰে ইনষ্টাগ্ৰাম, ফেচবুকত দেখুৱাই থাকিব, যাৰ ফলত আপুনি বস্তুটো কিনিবলৈ বাধ্য হয়। যেতিয়া ফেচবুক, ইনষ্টাগ্ৰামত আমাক কোনোবাই লাইক কৰে, ফ'ল' কৰে বা আমাক কমেণ্ট কৰে, তেতিয়া আমাৰ ব্ৰেইনৰ পৰা এটা কেমিকেল ৰিলিজ হয়, আৰু সেই কেমিকেলটোৰ নাম হৈছে ড'পামিন। এই কেমিকেলটোৱে সেইটো কেমিকেল হয়, যেতিয়া আমাৰ মন ভাল লাগে তেতিয়া এই কেমিকেলটো আমাৰ ব্ৰেইনৰ পৰা ৰিলিজ হয়। আমি সকলোৱে জানো যে যেতিয়া আমি এটা কামকে বাৰে বাৰে কৰি থাকোঁ, সেইটো আমাৰ অভ্যাসত পৰিণত হয়। আজিকালি আমি কোনো এটা কাম বেছি সময় মনোযোগ দি কৰি থাকিব নোৱাৰোঁ। আচল কাৰণটোৱে হ'ল ছ'চিয়েল মিডিয়া। অলপ আগতে আমি আলোচনা কৰিলোঁ যে এটা কামকে বাৰে বাৰে কৰি থাকিলে সেই কামটো আমাৰ অভ্যাসত পৰিণত হয়। ছ'চিয়েল মিডিয়াত আমাৰ এটেনশ্যন স্পেম মানে মনোযোগ খুব বেছি 10 বা 15 ছেকেণ্ড মানে থাকে। যদি আমি এই 10 বা 15 ছেকেণ্ডৰ মনোযোগৰ কামটো বাৰে বাৰে কৰি থাকোঁ, এইটো আমাৰ অভ্যাসত পৰিণত হয়। তাৰ ফলত আমি কোনো এটা কাম বেছি সময়লৈকে মনোযোগ দি কৰি থাকিব নোৱাৰোঁ। ছ'চিয়েল মিডিয়া বেছি ইউজ কৰিলে আমাৰ কনফিডেঞ্চ লেভেলো বহু কম হৈ যায়, কাৰণ ফেচবুক, ইনষ্টাগ্ৰামত স্ক্ৰল কৰিলে আমি যি দেখোঁ তাৰে বেছিভাগেই ফেক বা মিছা। কাৰণ সকলোৱে নিজৰ সকলোতকৈ ভাল লগা, মৰম লগা, হাঁহি থকা ফটোবোৰে পষ্ট কৰে, কিন্তু ৰিয়েলিটিটো এনেকুৱা নহয়। তেওঁলোকে জানো সদায় হাঁহি থাকে, সদায় পাৰ্টি কৰে? ফেচবুকতো তেওঁলোকক কিছুমান এনেকুৱা পষ্ট দিয়ে যেন তেওঁলোকেহে এইখন পৃথিৱীত অকল সুখী মানুহ, কিন্তু ভাই একোৱেই নহয়। বাৰে বাৰে এইবোৰেই যদি আমি চাই থাকোঁ, আমাৰ ব্ৰেইনটো এনেকুৱাকৈ ভাবিবলৈ আৰম্ভ কৰে যে আমি এই সকলোবোৰ মিছ কৰি আছোঁ, যাৰ ফলত আমাৰ কনফিডেঞ্চ লেভেল বহু কমি যায়। ছ'চিয়েল মিডিয়া বেছি ইউজ কৰাৰ বাবে আমাৰ ছ'চিয়েল ৰিলেশ্যনশ্বিপ কমি গৈছে, কাৰণ এইবোৰ ইউজ কৰি আমাৰ বাবে মানুহৰ লগত কথা পতাটোতো তেনেই সহজ। কেৱল মাত্ৰ মোবাইলৰ কীবৰ্ডখনে চলাব লাগে, য'ত আমাৰ ফিলিংছৰ প্ৰকাশ নহয়। কিন্তু আচল কমিউনিকেশ্যনত আমাৰ আই কণ্টেক্ট, দেহৰ ভংগীমা, কথা কোৱাৰ ধৰণ, সুৰ, মুখৰ ভংগীমা আদিবোৰ ব্যৱহাৰ কৰাৰ লগতে আমাৰ ফিলিংছবোৰো ইউজ হয়। আমাৰ ৰিলেশ্যনশ্বিপ বেছি ষ্ট্ৰং কৰি যায়। কিন্তু ছ'চিয়েল মিডিয়াই আমাৰ কমিউনিকেশ্যন স্কিল বা ৰিলেশ্যনশ্বিপ ইমান বেছি ভাল কৰিব নোৱাৰে। এতিয়া আমি কথা পাতিম এই ছ'চিয়েল মিডিয়াৰ মায়াজালৰ পৰা আমি কেনেদৰে ওলাব পাৰোঁ, আৰু তাক প্ৰপাৰলি কেনেকৈ ইউজ কৰিব পাৰোঁ। ছ'চিয়েল মিডিয়া সেইবোৰ মানুহে অত্যাধিক ব্যৱহাৰ কৰে যিয়ে একো গমেই নাপায় যে তেওঁলোকৰ জীৱনৰ লক্ষ্য কি। সেইবাবেইতো তেওঁলোকে দিনৰ দিনটো স্ক্ৰলিঙৰ মাজত ডুবি থাকে, আৰু আনে কি কৰিছে, ক'ত গৈছে আদিবোৰ খুচৰি থাকে। যাৰ জীৱনৰ লক্ষ্য স্থিৰ, তেওঁহে সকলো বস্তু কিছু সময়ৰ বাবে আৰু নিয়মানুতাবৰ্তিতভাৱে ব্যৱহাৰ কৰে। তেওঁলোকে প্ৰত্যেকটা বস্তুৰ কিছুমান নিয়ম বান্ধি লয়। কোনোবা এজন বিখ্যাত মানুহে কৈছিল, বাৰে মুছাফিৰ চোতে চিজো মে নেহি পড়তে। মই এইষাৰ কথাই বহুদিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ নিজৰ জীৱনত ছ'চিয়েল মিডিয়া এডিকশ্যনৰ পৰা মুক্তি পাবলৈ। গতিকে আপুনি ইউজ কৰক এই কথাষাৰ আপোনাৰ জীৱনত, ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক। বহুতে কয় যে ছ'চিয়েল মিডিয়া এপবোৰ ফোনৰ পৰা আনইনষ্টল কৰি দিব লাগে, কিন্তু আনইনষ্টল কৰাটো প্ৰেক্টিকেল চলিউশ্যন নহয়। আমি ক'ম আপুনি আনইনষ্টল নকৰি তাৰ কাৰণে এপবোৰৰ ন'টিফিকেশ্যনবোৰ বন্ধ কৰক,
যাতে আপুনি ডিষ্ট্ৰেকশ্যন নহয় আৰু আপুনি আপোনাৰ কামবোৰ ধুনীয়াকৈ কৰিব পাৰে। মেছেজ বা ছেটিং কৰাৰ সলনি আপুনি কল কৰক। ছ'চিয়েল মিডিয়াত যেনে ফেচবুক, ইনষ্টাগ্ৰামত সেইবোৰ মানুহকে ফ'ল' কৰক যিয়ে আপোনাৰ জীৱনত ভেলু এড কৰে। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।